এনেকে দীঘলতি মাখিলতি ইয়াৰ এতিয়া মানুহক মাৰিছে তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ইয়াত দেখিবলৈ পাইছে আমাৰ এইটো আমাৰ ডাঙৰ দাদা বহি আছে। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। অপেনিঙা দেখিছে। আৰু আজি যিহেতু গৰু বিহু, এয়া আমি গৰু গা ধুৱাবলৈ ৰেডি কৰিছোঁ আৰু বস্তুসমূহ। এইটো হৈছে পানীলাও, এইটো থেকেৰা, কেৰেলা, এইটো আদা, এইটো মাটিমাহ, এইবোৰ খুন্দি লৈছোঁ। তাৰপিছত ইয়াত আছে এইখিনি খালি মানুহ ধুৱাম, মানুহক মাৰিম তাৰমানে এইটো। আৰু এইটো কি বুলি কয় কৈ দিয়া, এইটোক কয় মাখিলতি। দীঘলতি মাখিলতিয়ে কোবাব লাগে যে, সেইটো কাৰণে এইফালে আমাৰ ছাৰ ধুৱামগৈ আৰু এতিয়া আকৌ কণী যুঁজাবগৈ লাগিব অলপ দেৰিকৈ। গৰুক ঠিকছে দিম আজি ধাম ধুমকৈ। গেন্ধিয়া দা বহি আছে। হাই গেন্ধিয়া দা, জুম কৰি দিছোঁ। হাই গেন্ধিয়া দা, গেন্ধিয়া দা হাই, হাই কৰি দিয়া গেন্ধিয়া দা। গেন্ধিয়া দা কালি খোৱা নিচা ফটা নাই মালদা এয়া দেখিবলৈ পাইছে। ইফালে আকৌ বেলি ওলালেই, দেখিছে নহয় কি ধুনীয়াকৈ। আমাৰ আগফালে বহুত ধুনীয়া হাবি এখন আছে ইয়াত, এইখন চাওক কি ধুনীয়া এইজোপা গছ। তো গাইজ দেখি আছে আমি এতিয়া গৰু গা ধুৱাবলৈ গৈ আছোঁ। এখন আমাৰ বাৰীখন চাই লওক ভালকৈ। এইবোৰ তিয়হ আছে, জাতিলাও, তাৰপিছত আৰু আছে এয়া দেখিবলৈ পাইছে। এয়া মানুহক মাৰিবলৈ এইটো আমাৰ আমি এতিয়া গৈ আছোঁ এতিয়া হাতত ছেফটি এই মানুহ মাৰিবলৈ। আমাৰ গৰুকেইটা সেইকেইটা চাই লওক, সেইকেইটা আমাৰ গৰুকেইটা, সেইকেইটা গৰুকেইটা ভাবিছে কি হৈছে বুলিব আজি। এইজনী মাক, এজনী ডাঙৰ জীয়েক, এজনী সৰু জীয়েক। এইটো বেছি দিন নাই হোৱা এজনী। এতিয়া ধুৱাম আমি। গৰুকেইজনীক চিনাকি কৰি দিছোঁ দেই। এজনীৰ নামটো কি আছিলে? ৰূপৰেখা, এজনী ফুলেশ্বৰী, এজনীৰ নাম গোলাপী দেই, এজনী গোলাপী এই নাম। এই বেজী নাই হোৱা, এই দুমাহমান হৈছে নেকি জন্ম হোৱা। ইয়াৰ ওচৰতে চাই লওক, ইয়াৰ হাঁহ আছে, ইয়াৰ হাঁহ আছে। আৰু ইয়াতো কোলা গৰু এটা আছে, এইটো চাওক ছাগলীৰ নিচিনা দেখাত, ছাগলী নহয়, এইটো আফ্ৰিকান হয়। গৰু ধুৱাই দিছে, পলাইছে। মুখৰ আগতে আমাৰ ফিচাৰীটো এবাৰ দেখুৱাই দিওঁ। এইটো হৈছে আমাৰ পুখুৰীটো, ৰাউণ্ড মানে আমাৰ ঘৰৰ চাৰিওফালে ৰাউণ্ড হৈ আছে ফিচাৰীটো। সেইটো এতিয়া বাৰিষা মানে এতিয়া কি বুলি কয়, খৰালি কাল যে, পানী শুকাই গৈছে, আকৌ পানী হ'ব। আৰু এনেকৈ কৰি গোটেই ৰাউণ্ডটোৱে আমাৰ এনে ফিচাৰী আছে। পানীটো শুকাই যোৱাৰ কাৰণে বাম লাগিছে, কিন্তু দহে বাৰু। আচ্ছা, টিকলিক ধুৱাই দিলোঁ। আমাৰ চাওঁ টিকলি, চাওঁ এইফালে আমাৰ টিকলিক ধুৱাই দিলোঁ। এইটো টিকলি, এইটো টিকলি। হাই কৈ দে, হাই কৈ দে, হাই কৈ দে, হাই কৈ দে। গৰু এনেকৈ কোবাই চাই লওক, এনেকৈ দীঘলতি মাখিলতি এনেদৰে কোবোৱা হয়, যেনে বেমাৰ আজাৰৰ পৰা বাচি থাকিবৰ কাৰণে গৰুজনী। আৰু দাহ ইত্যাদি কিছুমান পোক পৰুৱাৰ পৰা বাচি থাকিবৰ বাবে এনেদৰে কোবোৱা হয়। আৰু ইয়াৰ পাছতে আমাৰ দ্বিতীয় কাৰ্যসূচী হৈছে লাও দলিওৱা, বেঙেনা দলিওৱা। এইবোৰ দলিয়াম এতিয়া। গৰুজনীক খুলি দিয়া হৈছে, এয়া দেখিবলৈ পাইছে। এয়া দলিওৱা হৈছে, এনেকৈ দলিওৱা হয়, এইবোৰ এনেকৈ দলিওৱা হয়। এজনীক দে, তোমাৰ বাবা সৰু, তোমাৰ আমা সৰু। মই মাৰি দিম, এনেকৈ দিব লাগিব।
বেঙেনা খা গৈ আছো গৰু পিটিবৰ কাৰণে গৈ আছো এতিয়া এইটো ৰাউণ্ডকে আমাৰ বাৰীখন এখন এইবোৰ মানুহে গোটেই খেদি আনিছে দেখোন দুচাটমান দে খেত তাত খেত গৰুবোৰে আজি ভাবিছে কি হৈছে বুলিব দমৰাটোক ধুৱাবলৈ থাকিলে হৈছোন এইটো দুজনী আছে আমাৰ এইজন এইটো আমাৰ একেবাৰে ঘাই দমৰা এইটো হাই কৈ দিয়া দমৰা মোক মাৰিবি গোটেইখন মাৰি পঠিয়াম আকৌ মই গোটেই এইটো দে তোক দে এয়া আমাৰ মানুহক মাৰি থকা হৈছে এয়া এতিয়া মানুহক মৰামৰি হৈ আছে হাতত এয়া নহ'লে পুৰা দিলোহেঁতেন ইয়াক বল হা মেটাক দে এয়া আমাৰ কণী যুঁজোৱা পৰ্ব ইয়াত দেখিবলৈ পাইছে মাৰা ভাগিলে এইবাৰ ই জিকিলে বংশী জিকিলে কণীটো ক'ত সোমা গ'ল গ'ল আমাৰটো দে তেতিয়া আমাৰটো দে এইফালে মাৰ আকৌ বগা নাই নে